বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালেই চাগে আৰু মোৰো ভালেই আজি এটা নতুনকৈ ব্লগ আৰম্ভ কৰিব লৈছোঁ আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ ঘৰলৈ যাওঁতে কি কৰোঁ নকৰোঁ আপোনালোকক সকলোখিনি দেখুৱাই যাম ভিডিঅ'টো চাই যাব আগলৈ আহোঁতে গণেশগুৰিত অলপ সোমালোঁ তাৰ দৃশ্য আপোনালোকক দেখুওৱা নকৰি এতিয়া আহি পেলাই জাগিৰোড পালোহি জাগিৰোডত সোমাইছোঁ চাহ খাবৰ কাৰণে চাহ অকণমান খাই লওঁ তাৰপিছত ঘৰলৈ আকৌ যাম হাই ফ্ৰেণ্ডছ ঘৰ আহি পালোহি বাটত একো দেখুওৱা নহ'ল আজিনো গণেশগুৰিত কি বজাৰ কৰিলোঁ ভাবিছোঁ অকণমান আপোনালোকক দেখুৱাওঁ আহকচোন চাওঁ কি বজাৰ কৰিলোঁ এয়া মোৰ গুৱাহাটীৰ পৰা অনা বজাৰ ধৰণৰ এটা বেগ ল'লোঁ হেণ্ডবেগ এইটো লৈছে 750 এনেকুৱা এডাল ট্ৰাইপড কয় নে গৰিলা পড কয় মই নাজানো এনেকুৱা এডাল লৈছোঁ ষ্টেণ্ড এডাল ল'লে 200 টকা মাৰ কাৰণে এনেধৰণৰ দুযোৰ খাৰু ল'লোঁ এযোৰ আৰু এযোৰ দুইযোৰে 100 ৰুপিজকৈ লৈছে এযোৰ 100কৈ মই এটা ফিংগাৰ ৰিং ল'লোঁ অসমীয়া গহনা যিটো কয় এইটো 100 এযোৰ ফুলি ল'লোঁ এযোৰ লৈছে 150 আৰু ইহঁতে ল'লে ছোৱালীয়ে ল'লে এনেকুৱা এযোৰ গগলছ এযোৰ ল'ৰাৰ এযোৰ মানুহজনৰ তোমাৰ কাৰণে ল'লোঁ এনেধৰণৰ এযোৰ মেখেলা চাদৰ এয়া আজি মিছ'ৰ পৰা এটা পাৰ্চেল আহিছে কিনো আনিছোঁ আহকচোন চাওঁ এইটোৱে সেইটো বস্তু খুবেই ধুনীয়া পেকেজিঙত আহিছে চাওকচোন কেনেকুৱা লাগিছে বস্তুটো এনেধৰণৰ দুটা বল আছে দুপাত চামুচ আছে আৰু এখন ট্ৰে খুবেই ধুনীয়া বস্তুটো এইটো মই মিছ'ৰ পৰা আনিছোঁ ইয়াৰ প্ৰাইচ হৈছে 226 কেনেকুৱা লাগিছে বস্তুটো জনাবচোন মোৰ কিন্তু খুবেই পছন্দ হৈছে খুবেই ধুনীয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া সকলোখিনি ভিডিঅ' পাই থাকে ধন্যবাদ